1000 to 1000 সানায়াৰ চেনেলটো সাবস্ক্ৰাইব দিব আপোনালোক সকলো দৰ্শকে চাওক আৰু খুব আমেজ পাব নয়ন সানায়াৰ চেনেলটো যাতে সকলোৱে সাবস্ক্ৰাইব কৰি লাইক কৰে কমেন্ট কৰি সকলোকে যাতে চেনেলটো বনাব Hello everyone আপোনালোকক মই নয়নে আৰু মই সানায়া আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো পাৰ্টিলৈ বিয়াৰ পাৰ্টি তাত আমি এটেন্ড কৰিম আপোনালোককো দেখাম আমি বিয়া পাৰ্টি কোন খাব গৈ আছো আমাৰ লগতে আমাৰ এই ভিডিঅটো চাই থাকিব বিয়া পাৰ্টি যাবলৈ ওলাইছো মই ওলাই গলো মই ওলালো এতিয়া মাই ওলাইছে ওলাই হৈ গ'ল এতিয়া আমি ঘাহিৰ পৰা ওলাই গৈ আছো কঠিয়াতলিলৈ এতিয়া কঠিয়াতলিত আছে পাৰ্টি বলক আমাৰ লগতে চাব অকমান আপোনালোককো দেখাম বলক দেখাম হৈ গ'ল নাই না আমাৰ সানাই দেখিছেনে নাই ফ্ৰণ্টছা এইবিলাক আছে নিউ ড্ৰেছ দেখাই দিছো নিউ ড্ৰেছ হেই জেনি আৰু যে মাই মোক মেকআপ কৰি দিছে এইকেইডাল কি আনে কেন মানে ইমান বেয়া লাগিছে এইটো নিজে আৰু মাই পাৰ্পল কালাৰ দি চাদৰ পিন্ধিছে মাকো ধুনীয়া লাগিছে চিম্পলকে ওলাইছো বেছি ইমান ডাঙৰ মই ইমান হেভি মেকআপ নকৰোঁ তেতিয়া মানে গৰম লাগে ঠিক আছে তেনেহ'লে চাই থাকিব এতিয়া আমি ব'লক আমি দেৰি নকৰি আমি যাওঁ পাৰ্টিলৈ দেৰি হৈছে এতিয়ালৈকে ন ময়ো গুৱাহাটীৰ পৰা আহি পাওঁতে দেৰি হ'ল জানানে ময়ো লিপষ্টিক কৰিছোঁ মায়ো লিপষ্টিক কৰিছে আৰু ময়ো আইষ্টাইল কৰিছোঁ মায়ো আইষ্টাইল কৰিছে আৰু ময়ো আইলাইনাৰ কৰিছোঁ মায়ো আইলাইনাৰ কৰিছে আৰু ফুট লোৱা মই মায়ে ফুট লৈছে মইতো ক'বই লাগিব মোৰ চেমেই কৰিছে ঠিক আছে মই লাইট অফ কৰোঁ ব'লক তেনেহ'লে বেছি দেৰি নকৰোঁ আমাৰ পাৰ্টিলৈ গৈ আছোঁ এতিয়া আপোনালোককো লৈ গৈ আছোঁ দিয়া হ'ব দিয়া আমি আহি পাৰ্টিৰ জেগা পালোহি আৰু গেটটো ইমান ধুনীয়াকৈ বনাইছে এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ বহুত মানুহ জেগা কম হোৱাৰ কাৰণে মানে মানুহৰ ভিৰটো বেছি হৈছে তেওঁলোকৰ চোতালখন ইমান ডাঙৰো নহয় সেইকাৰণে মানুহৰ ভিৰটো বেছি যেন পাইছোঁ আৰু সোমাই গৈ আছোঁ চিধা গৈ কইনাকে চালোঁ কইনাৰ ওচৰত গৈ অকণমান ৰখিলোঁ এইজনী কইনা আৰু লগতে আছে এগৰাকী সখী আমাৰ সানায়ে গৈ প্ৰথম ফটোহে উঠিছে কইনাৰ লগত কইনাগৰাকী মোৰ ভাগিন হয় আৰু এয়া হৈছে মোৰ পেহীৰ ছোৱালী মানে কইনাৰ মাক মোৰ বা হয় পেহীৰ ছোৱালী তাই ধুনীয়াকৈ হাঁহি এটা মাৰি সকলোকে সম্ভাষণ জনাই আছে আলহীখিনি ভাগিনক দেখিবলৈ আজি কইনাৰ ৰূপত বৰ ধুনীয়া লাগিছে গোটেইজনী মৰম লগা হৈ পৰিছে উৰি উৰি জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশ মায়াৰে নিচুকা উৰি উৰি জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশ এগৰাকী সখী নেকি সখীজনীৰ নাম কি পূজা শইকীয়া একেলগে পঢ়া ন ক্লাছ 9 মই ৰভাৰতলিতে কইনাৰ লগত অলপ সময় বহিলোঁ আৰু আমাৰ এখেতে গৈছিলে বিয়াৰ ব্যৱস্থাপনাখিনি অলপ খা খবৰ ল'লেগৈ আৰু এইখিনিতে মই প্ৰেজেণ্টটো তাইক দি আজৰি হৈ ল'লোঁ এইগৰাকীও মোৰ ভাগিনেই হয় মোৰ পেহীৰ ডাঙৰ ছোৱালী জীয়েক
সকলো বাই ভনী লগ হৈ বহুত ফূৰ্তি কৰিছে, বেনত নাচিছে তেওঁলোকে। ভাল লাগিছে লগ পাই। আমাৰ নমুৱে আকৌ বাৰে বাৰে কইনাৰ ওচৰতে বহে দেই। এয়া মোৰ পেহী। এইটো মোৰ পেহী ল'ৰা। এয়া কইনাৰ বাপেক দেই। বিয়া কেনেকুৱা আয়োজন কেনেকুৱা চলি আছে? আয়োজন একদম ধুনীয়া হৈছে। ৰাতিপুৱাৰ পৰা কেনেকুৱা মানুহ আহিছে নে পুৰা? মানুহ আহি আছে, গৈ আছে, আহি এষ্টিমেট আছে। কিমানৰ? ইষ্টিমেটটো 1000। 1000। এতিয়ালৈকে কিমান 700 মান আহিলে নে? এতিয়ালৈকে আহিলে 600 700 আহিলে। ঠিকে আছে তেনেহ'লে ভালে কুশলে যাওক আজি বিয়াখন ন? গৈছে ধুনীয়া গৈছে। ভাল লাগিছে। এই দুগৰাকী মোৰ বা হয়। সিহঁতেও ফূৰ্তি কৰিছে, নাচিছে বেনত। আৰু পেহীয়ে কিবা কিবি কৈ আছে। বিয়ালৈ অহা আলহীসকলক অলপ শুশ্ৰূষা কৰিলোঁ আৰু লগতে অলপ তেওঁলোকৰ লগত কথাও পাতিলোঁ। বেণ্ড পাৰ্টি পুৰা বজাই আছে, ব'লকচোন যাওঁ বেনত কোনেনো নাচি আছে ইমান। বিহুৰ মাত শুনিলে যেনেকৈ মানুহ ৰ'ব নোৱাৰে, আমাৰ মানুহসকলেও কিন্তু বেনৰ পাৰ্টিৰ মাত শুনিলে ৰখিব নোৱাৰে। অকণমান নাচিহে মানে অকণ ভাল পায় আৰু। এয়া দেখিছেনে পুৰা ফূৰ্তি আৰু চবেই নাচিছে। বেণ্ড পাৰ্টিত যেতিয়া সকলোৱে নাচে, জনাই নজনাই যি ভংগী দিয়ে দেখিলে বৰ হাঁহি ধৰে আৰু সেয়াই সকলোৱে আমেজ লয়, ভাল লাগে। যোনে যেনেকৈ পাৰে তেনেকৈয়ে নাচে আৰু সেইটো কাৰণেও বেনৰ ডেন্স দেখি হাঁহি ধৰে। কেনেকুৱা লাগিছে? বেণ্ড পাৰ্টিৰ মানুহখিনিক মই অলপ সময় লক্ষ্য কৰিলোঁ। তেওঁলোকে বহুত আমেজ লৈ পেলাই সকলোকে নচুৱাবলৈ চেষ্টা কৰিছে, ইমান ধুনীয়াকৈ বজাইছে। তেওঁলোকৰ লগত অকণমান চিনাকি হ'বলৈ ওচৰ চাপি গ'লোঁ। মোৰ লগত বৰ্তমান আছে ঝংকাৰ বেণ্ড পাৰ্টি কামপুৰৰ হয়, নগাঁও ডিষ্ট্ৰিক্টতে আছে কামপুৰ জেগাখিনিৰ নাম কামপুৰ। আৰু এতিয়া আমি বৰ্তমান আছোঁ এখন পাৰ্টিত, মানে বিয়াৰ পাৰ্টিত, আৰু ইয়াতে লগ পালোঁ ঝংকাৰ পাৰ্টিটো। আৰু এতিয়া মই অকণমান চিনাকি হ'বলৈ ওলাইছোঁ তেওঁলোকৰ লগত। আহকচোন, ইমান ধুনীয়াকৈ তেওঁলোকে বজাই আছে। মই অহাৰ পৰাই লক্ষ্য কৰি আছোঁ তেওঁলোকে বৰ সুন্দৰকৈ বজাইছে। আৰু ইয়াত থকা যিমানখিনি মানুহ আছে সকলোৱে অকণমান হ'লেও নাচিছে, আৰু সেইকাৰণে মই ৰখিব নোৱাৰি তেওঁলোকৰ লগত অকণমান পৰিচয় হ'বলৈ আহিছোঁ আৰু লগতে আপোনালোককো চিনাকি কৰি দিওঁ। আহক তেনেহ'লে মই প্ৰথমে চিনাকি হ'বলৈ ওলাইছোঁ আৰু এখেতৰ লগত। আৰু তেখেতে বজাইছে কীবৰ্ড, আৰু ইমান সুন্দৰ তেওঁ গানৰ এটা ধ্বনি উলিয়াইছে, সেইকাৰণে বেছি ভাল হৈছে। তেওঁক প্ৰথমে মই সুধিব ওলাইছোঁ, আপোনাৰ নামটো কি? হয়, আপুনি কামপুৰতে লাগি আছোঁ আৰু দুবছৰ ধৰি, আৰু নতুন কৰি শিকিছোঁ আৰু চেষ্টা কৰি আছোঁ। ৰাইজে কি হৈ গৈছে নাজানো। আপোনাৰ চাউণ্ডটো অকণ ভগে ক'ব। আৰু এই আপুনি কওকচোন, আপুনি তেখেত ড্ৰামত আছে, আপোনাৰ নামটো কওক। বিপুল। আপুনি কিমান বছৰ এয়া মিউজিকৰ লগত জড়িত হৈছে?
মইতো এনে বায়েন হয় বায়েন তেনেকৈ শিকিছোঁ আমি শিকা নাই মানে নতুনকৈ ওলাইছোঁ আৰু পানীটো যিফালে সোধে কি হৈছে আপোনালোকে ক'ব সেইটো না বহুত ভাল বজাইছে আৰু সেইকাৰণে ময়ো আপোনালোকৰ লগত চিনাকি হ'লোঁ আৰু এইবাৰ আহিছোঁ এই ইনষ্ট্ৰুমেণ্টটোৰ নাম কি হয় ড্ৰাম আৰু এইফালেও আছে ড্ৰামত নমস্কাৰ মোৰ নাম জিতুমণি দাস ওৰফে মোক জান বুলি চিনি পায় সকলোৱে নগাঁও ডিষ্ট্ৰিক্টত নগাঁও বৰদৈচিলাৰ বিহুৰ অল আছাম টপ ছিংগাৰ মই দুবাৰ হৈছোঁ 2018 আৰু 2019 টপ ছিংগাৰ বিহুৰ টপ ছিংগাৰ হয় গাবও জানো শুনাব পাৰিম বৰ ডাঙৰ কথা নহয় বাৰু তথাপিও আমাৰ মানে বেনৰ গ্ৰুপটো গাঁৱতে আমি অকণমান কিবা এটা আভাস কৰিছিলোঁ যে বেন বজাব পাৰিলে ভাল লাগিব নেকি আজি বেছি দিনৰ নহয় লকডাউন বুলি 2 বছৰ গেপ গ'ল তাৰ আগৰ বছৰে খুলিছিলোঁ তাৰপিছত আকৌ মানে বহুত গতানুগতিকভাৱে আগুৱাই গৈছে তাৰমানে আপোনালোকে লকডাউনৰ সময়খিনিত এনেই আছিলে তেতিয়া বেণ্ড পাৰ্টিটো মানে বন্ধ আছিল বজাব পৰা কিন্তু নাছিলোঁ বেণ্ড পাৰ্টিটো কেতিয়া গঠন কৰিলে লকডাউনৰ আগত লকডাউনৰ পৰা 2 বছৰ লকডাউনৰ আগত 2 বছৰ লকডাউন গ'ল 2 বছৰ 4 বছৰ হ'ল 2 বছৰ বজাব নোৱাৰিলোঁ নেক্সট তৃতীয় বছৰ আৰু বানপানীও অকণমান উল্লাস কৰিলে মাজতে পঞ্চম বছৰ হয় বহুত বানপানী তাছা আৰু তাছাত আছে নমস্কাৰ মোৰ নাম শ্ৰী শ্ৰীমন্ত নাথ হয় মই বিশেষকৈ মানে কি বিশেষ মই একো নাজানো হ'লেও মানে ধৰি লওক তেওঁলোকৰ লগতে আৰু লাগি কৰি আছোঁ মই নেগেৰা চেগেৰা বৰ্তমান কিবা তেনেকৈ নামৰ পাৰ্টি আমাৰ কিবা কিবি আছে তেনেকৈ মানে চলি আছোঁ আৰু মানে পাৰ্টিটো বা ঠিকে নহয় প্ৰতিভা ইয়াত হয়নে নহয় মানে অকল অন্য কামেই নহয় এইখিনি তোমাৰ যিখিনি কৈছে এইখিনি প্ৰতিভা বুলিয়ে ধৰি লৈছোঁ আৰু কৰিবও লাগে ব্যস্ত তেনেকৈয়ে হ'ব লাগিব ন আৰু এইফালে আমাৰ পিছতে তেখেত আছে তেখেতৰ নামটো অকণমান কৈ দিবচোন ভাংৰা বজাওঁ তেনেকৈ নবজাওঁ আৰু মই এনেই গাড়ী চলাওঁ গাড়ী আছে এনেই মই তেওঁলোকে কোৱাৰ কাৰণে মই তেওঁলোকৰ সোমাই লৈছোঁ মানে টাইমটো মানে মনৰ এটা চখত মানে বজাই আছোঁ ভাংৰা খুব ভাল কৰিছে আৰু চিনাকি কৰিব এখেত আছে আমাৰ লগত আৰু এখেতো ড্ৰামেই বজায় পেঁপা বজায় আৰু তেখেতে পেঁপা বজাওঁ মই 23 বছৰ হ'ল বেনৰ আটাইতকৈ বুঢ়া মানুহ আপুনি মানে পুৰণা আপোনাৰ পৰিয়াল আছে তেনেহ'লে তেনেহ'লে আপুনি বেন বজাই পৰিয়াল পুহিছেনে আৰু অন্য কাম কৰে আপোনাৰ বেনেই পৰিচয় ঠিক আছে বহুত ভাল লাগিল শুনি আচলতে এইটো কালচাৰ আমাক শিকিবই লাগে হয়নে নহয় বেনেই হওক বা বেনখিনি নহ'লেও আমাৰ বিয়া নহয় ঠিক তেনেকৈ আপোনালোকক আমাক সদায় প্ৰয়োজন হৈ থাকিব আৰু আমি ৰেচপেক্ট কৰোঁ বেনৰ পাৰ্টি হ'লেও আপোনালোকে আমি সন্মান কৰোঁ গতিকে বহুত ভাল লাগিলে চিনাকি হৈ ক'ব বিচাৰোঁ আমি বেণ্ড পাৰ্টিটো অকণমান বেলেগকৈ কৰিছোঁ পুৰণা বেণ্ড পাৰ্টিৰ তালটো বেলেগ আছিলে আমি বেণ্ড পাৰ্টিটো অকণমান নতুনকৈ বনাইছোঁ মানে গানৰ অৰিজিনেল তালটো আৰু বেনৰ পুৰণা তালটো মিক্স কৰি পেলাই বজাব চেষ্টা তাৰমানে ৰিমিক্সত বনাইছে মানে পুৰণা আৰু নতুন মিলি ৰিমেক কৰিছে ভালে যে এনেকৈ আগুৱাই যাওক আপোনালোকে ঝংকাৰ বেণ্ড পাৰ্টিলৈ মোৰ শুভকামনা থাকিল আৰু লগতে একেতে গৈছিলে অকণমান গুণগুণাই দিব পাৰিব ভাল গানে আৰু এওক চিনাকি কৰি তুমি বেনৰ নে ঠিক আছে দাদা আৰু ভাইটি মানে হৃদয় মোৰ ভাইটি হয় আৰু এজন হৃদয় আছে অকণমান আগতে মানে কথা পাতিছিলোঁ হৃদয়ৰ লগতো এজন মোৰ ভাইটি বহুত মৰমৰ মানে বাপুজী কোঁৱৰ আপুনি চাগে ইউটিউবত পাইছে বিতুপন অনুপমৰ চেনেলত বাপুজী কোঁৱৰ মোৰ এণ্টিমেট ফ্ৰেণ্ড হয় মই বাপুজী কোঁৱৰৰ লগত একেলগে একেটা লেভেলতে বিহু গাই থাকোঁ কিন্তু তেখেতৰ আৰ্থিক দিশটো অকণমান বেলেগ টাইপত মানে অকণমান গৈ আছে তেখেতৰ সুৰ যে খুব ধুনীয়া ঠিক আছে মই এইখিনিতে বেছি কথা নাপাতি আপোনাৰ মই গান শুনিবলৈ মই ইচ্ছুক হৈ আছোঁ অকণমান গুণগুণাই দিয়ক বিহুৰ ভাগে গুণগুণাই দিম ঠিক আছে বেলেগ নহয় বাপুজী কোঁৱৰে গুণগুণাই দিওঁ হয় হয়
লাগিল বাইদেউ দাদা আমাক কিবা আৰু আপোনালোক সকলোলৈকে মোৰ শুভকামনা থাকিল ঝংকাৰ বেণ্ড পাৰ্টিলৈ যাতে আপোনালোক এনেদৰে আৰু আগুৱাই যাওক ইয়াতকৈও আৰু বেছি পাৰ্টি কৰক মানে পাৰ্টি চাৰ্টিবিলাকত বেণ্ড চেণ্ড বজাওক যাতে ইয়াতকৈ উন্নত আপোনালোকে ইনষ্ট্ৰুমেণ্ট লৈ নতুন নতুন মিউজিক আনি পেলাই সকলোকে মানে মনোগ্ৰাহী কৰক আৰু তাকে মই কামনা কৰিলোঁ ঠিক আছে আপোনালোকৰ চিনাকিটো ভাল লাগিল অঁ আপোনালোকৰ হেৰি নাম্বাৰটো ফোন নাম্বাৰটো কৈ দিয়কচোন এবাৰ আমাক যোগাযোগ কৰিব হ'লে আমাৰ ফোন নম্বৰ আছে মই কৈ দিম পিছত আমাৰ ফোন নম্বৰটোক যোগাযোগ কৰিব আমাৰ ফোন নম্বৰ আছে 9101162957 এই নম্বৰত কল কৰিব আৰু লগতে আমাৰ বেনাৰখনো আছে তাত এটা নম্বৰ আছে তাতো আপোনাক কল কৰি আমাক পাব পাৰে মই তেওঁলোকৰ ঝংকাৰ বেণ্ড পাৰ্টিৰ যিটো ফোন নম্বৰ তেওঁ কৈছে মই ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে সেই লিংকটোত গৈ পেলাই কণ্টেক্ট কৰি ল'ব পাৰিব নমস্কাৰ ননয়ন সানায়াৰ চেনেলটো ছাবস্ক্ৰাইব দিব আপোনালোক সকলো দৰ্শকে চাওক আৰু খুব আমেজ পাব তেখেতৰ গীত ইমান সুন্দৰ বা তেখেতৰ পৰিৱেশ ইমান ভাল তেখেতে ব্লগাৰো কৰে ইমান ধুনীয়া ব্লগাৰ কৰে সেইটো কাৰণে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাছ কেনেকুৱা চলিছে দিনটো কেইটাৰ পৰা ষ্টাৰ্ট কৰিছা খাবনে এতিয়া বিয়া ইতিমধ্যে শেষ হৈছেগিয়ে আৰু এতিয়া একদম শেষত খাই আছে যিসকলে মানে শুশ্ৰূষা কৰিলে গোটেই দিনটো তেওঁলোকে চলালে বহুত কষ্ট কৰি তেওঁলোক হৈছে কেটাৰিঙত গোটেইখিনি চম্ভালি আছিলে আৰু আপোনালোকক অকণমান চিনাকি বহুত ভাল চাৰ্ভিচ দিছা ঠিক আছে চিনাকিটো আপুনি কেটাৰিঙৰ হয়নে হয় আপোনাৰ নামটো উঠিব নালাগে দিয়ক বহি দিয়ক অঁ অঁ আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী আৰু খাই আছা ন খাবলৈ পাইছানে নাই ভাল ৰাইজক দি পেলাই নিজলৈ মাতিলে দিগদাৰ হ'ব ন অঁ ভাল এনে কেনেকুৱা হৈছে খানাটো তোমালোকে তোমাৰ নামটো কৰি আছে তোমাৰ মোৰ নাম চম্পক বৰা অঁ আৰু ঘৰ ক'ত তোমালোকৰ অঁ অঁ আৰু এখেত লোক আৰু তুমি আছা ন কোৱা তোমাৰ নাম মই শ্ৰী প্ৰাঞ্জলি শইকীয়া আৰু এই দাদা ঘৰ মই মানে ঘৰৰ মানুহ দিয়ক আপোনাৰ গুৱাহাটীতে গম পাইছোঁ অঁ আপোনাৰ দাদা ইয়াৰে ঘৰ অঁ কিন্তু আপোনালোকে খুব কষ্ট কৰি আছে মই দেখি আছোঁ গতিকে মই সেইটো কাৰণে ন তোমালোকৰ ছাৰ্ভিচ ভাল পাইছোঁ তোমালোকে ধুনীয়াকৈ দিছা যি খুজিছোঁ তাকে একদম ডাইৰেক্ট আহি দি দিছে লগে লগে আৰু ৱেইট কৰিবলগীয়া হোৱা নাই সেইটোৱে কৈছে ভাল ছাৰ্ভিচ কেটাৰিঙৰ নামটো কি কৈ আছে কেটাৰিংটো অসমী কেটাৰিং ছাৰ্ভিচ অঁ অকণি কেটাৰিং ছাৰ্ভিচ কেটাৰিং ছাৰ্ভিচ তোমালোকৰ কেটাৰিং পাৰ্টিটো চলোৱা কিমান দিন হ'ল বা বছৰ হ'ল তেনেকৈ আগৰ পৰা চলাই আছোঁ তথাপি যে গাঁৱৰ হিচাপে মানে ভালকৈ আহিছোঁ আমি না কিমান দিন হ'ল কেটাৰিং পাৰ্টিটো গঠন হোৱা 3 মাহ হৈছে মানে নতুন আৰু ইয়াতেই পাৰ্টি প্ৰথম আপোনালোকে কেটাৰিং কৰিছে নে আৰু বেলেগ জেগাতো গৈছে বেছি দূৰ কোন জেগাত গৈছে নগাঁও মেইন নগাঁও টাউনত গৈছে ঠিকে আছে তেনেহ'লে ভাল লাগিলে আৰু কেটাৰিঙৰ কাম এনেদৰে আপোনালোকে কৰি গৈ থাকক আৰু ৰাইজৰ শুশ্ৰূষাটোৱে মেইন ধৰ্ম হয়নে নহয় আৰু এই মানে ইনডাইৰেক্টলি হ'লেও আপোনালোকে ৰাইজৰে শুশ্ৰূষা কৰি আছে সেইকাৰণে বেছি ভাল লাগিলে সৰু ডাঙৰ কামৰ কোনো কথা নাই মেইন কথাটো হৈছে কৰ্তব্যটো নিষ্ঠাৰে কৰি যোৱা হয়নে সেইকাৰণে বেছি ভাল লাগিলে আৰু তোমালোকে খোৱা মই অকণমান ডিষ্টাৰ্ব দিলোঁ তোমালোকক খাই থকা সময়ত ক'লোহি ঠিক আছে তোমালোকৰ কেটাৰিং পাৰ্টিটোৰ কণ্টেক্ট নাম্বাৰটো মোক এবাৰ কৈ দিয়া মই ডেছক্ৰিপশ্যনত দি দিম সকলোৱে মই ফটোখন দি দিম দিয়ক অসমী কেটাৰিং ছাৰ্ভিচ কঠীয়াতলি নগাঁও আপোনালোকে কণ্টেক্ট কৰিব পাৰে ফোন নম্বৰ আছে মই ডেছক্ৰিপশ্যনত দি দিম কণ্টেক্ট নাম্বাৰটো
যিটো পাৰ্টি ইয়াত হ'ল বিয়াৰ পাৰ্টি আৰু পাৰ্টি এতিয়া সামৰিবই হ'ল আৰু আমাৰ ইয়াতে আজি গোটেই দিনটো পাৰ্টিটো যিসকল কেটাৰিং পাৰ্টিৰ ল'ৰা তেওঁলোকে কষ্ট কৰিলে গোটেই দিনটো থাকি এতিয়া 10টা বাজি গ'ল ৰাতি তেওঁলোকে অশেষ কষ্ট যত্ন কৰি পাৰ্টিটো চলাই নিলে আৰু কোনো মানুহে বেয়া নোপোৱাকৈ তেওঁলোকে চলাই নিব পাৰিছে তাৰ কাৰণে মই নিজেই আচৰিত হৈছোঁ ইমান ধুনীয়াকৈ কষ্ট কৰি তেওঁলোকে গোটেই দিনটো চলাই নিলে আৰু তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ কেটাৰিং পাৰ্টিলৈ আৰু এয়া তেওঁলোক আছে দুজনমান আছে আৰু লগতে এজন মানে বন্ধু মানে দাদা মোৰ নাম শ্ৰী প্ৰশান্ত বৰা শংকৰ গুৰু ভকতৰ কল্পতৰু আজৰি হ'লো এতিয়া আমিও ঘৰলৈ যাওঁ বহুত দেৰি হ'ল নমস্কাৰ এই নয়ন সানায়া চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰি সকলোকে যাতে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰে আৰু বাইদেউজনীকো যাতে উৎসাহিত কৰিছে ছাবস্ক্ৰাইব কৰি যাতে উৎসাহিত কৰে এয়া আমাৰ সকলোৱে বিয়াখনলৈ আহি বহুত ভাল লাগিলে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ লগতে আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো যাতে নতুন ভিডিঅ' আহিব লগা আপোনালোকে পাই থাকে আৰু আজিলৈ বাই বাই মায়া ভৰা জোনাক